নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ বৰ্তমান মই আছোঁ কোকৰাঝাৰত কোকৰাঝাৰ আহিছোঁ মই একমাত্ৰ এটা কাৰণতে যে এটা নতুন ব্যৱসায় বিচাৰি অহা 20 বছৰ পাছত আমি কেনেকুৱা ধৰণৰ ব্যৱসায়ৰ জৰিয়তে আমি আগবাঢ়ি যাম এটা নতুন নতুন প্ৰডাক্টৰ জৰিয়তে আমি ব্যৱসায়বিলাক কৰি যাম আৰু সেই প্ৰডাক্টসমূহ কি হ'ব পাৰে এজন বিশেষজ্ঞৰ দ্বাৰা আমি জানোৱা হওক আৰু এই বিশেষজ্ঞজন হৈছে প্ৰাণেশ দেৱনাথ ডাঙৰীয়া আৰু প্ৰাণেশ দেৱনাথ ডাঙৰীয়াই আমাক জনাব যে আমি গ্ৰাহকক আমি কেনেকৈ এট্ৰেকশ্যন কৰিব পাৰোঁ সেই কথাখিনিৰ জৰিয়তে আমি ভিডিঅ'টো আগবঢ়াই লৈ গৈ আছোঁ গতিকে চাওক প্ৰথমৰ পৰা শেষলৈকে ধন্যবাদ নমস্কাৰ মোৰ নাম প্ৰাণেশ দেৱনাথ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 2004 পাছত মই মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মেথামেটিক্সত মই প্ৰথম চাকৰি জীৱন মই আৰম্ভ কৰিলোঁ গুৱাহাটীত তেতিয়া আমাৰ 2002-3 কথা আমি তেতিয়া মানে আমাৰ মানে প্ৰাইভেটাইজেশ্যন যিটো হৈ আছিলে তেতিয়া মানে আমাৰ সুবিধা এটা পাইছিলোঁ সেই সময়ত চাকৰি বাকৰি গভৰ্ণমেণ্ট চাকৰি বাকৰি খুব কম আছিলে তেতিয়া মই গুৱাহাটী যিটো ভাঙাগড় GS ৰোড যিটো ICICI বেংক আছিলে তাতে মই প্ৰথম চাকৰি তাতে মই আৰম্ভ কৰোঁ তাৰপিছত ছেকেণ্ড ব্ৰাঞ্চ মই দুলীয়াজান মই চাকৰি কৰোঁ ICICI বেংকত এণ্ড দেন মই ইয়াৰ পৰা মোৰ মানে চাকৰি জীৱন মোৰ ষ্টাৰ্ট হ'লগৈ 2017লৈকে মই বিভিন্ন পোষ্টত চাকৰি কৰি মই নিজকে ৰিটায়াৰ্ড বুলি ভাবি মই নিজাববীয়াকৈ কিবা কৰিম বুলি মই নিজকে চাকৰি দিলোঁ মানে তাৰপিছত জাৰ্নি ষ্টাৰ্ট হ'ল কোম্পানী এটা খোলা গ'ল ইন হোম ডেলিভাৰী মাৰ্কেটিং প্ৰাইভেট লিমিটেড আপোনাৰ মানে প্ৰতিষ্ঠানটোৰ নাম হৈছে ইন হোম ডেলিভাৰী এটা ফাৰ্ষ্ট যিটো কোম্পানী ষ্টাৰ্ট কৰিলোঁ ইন হোম ডেলিভাৰী মাৰ্কেটিং প্ৰাইভেট লিমিটেড বেচিকেলি কি হয় তাতে আমি কিছু ইন'ভেটিভ প্ৰডাক্টছ যিবিলাক প্ৰডাক্টছ নেকি আমি ধৰক ইন ফিউচাৰ খুব মানে জৰুৰী হৈ যাবগৈ সেই প্ৰডাক্ট লৈ আমি কাম কৰিছোঁ বেচিকেলি যিবিলাক প্ৰডাক্ট মানে জাষ্ট আৰম্ভ হ'ব সেইবিলাক প্ৰডাক্ট লৈ আমি কাম কৰিম মানে ফিউচাৰত আমি এখন বেলেগ দুনিয়াত বসবাস কৰিম আৰু সেই বসবাস কৰিব লগা দুনিয়াখনৰ প্ৰথম যিখিনি আমাৰ এচেঞ্চিয়েল মানে প্ৰডাক্টবিলাক সেইখিনিক লৈ আপুনি ব্যৱসায় আৰম্ভ কৰিছে আচ্ছা আপুনি আপোনাৰ প্ৰথম ব্যৱসায়ৰ প্ৰডাক্টটো কি আছিলে বাৰু ফাৰ্ষ্ট যিটো প্ৰডাক্ট আমি যেতিয়া আমি কোম্পানী ষ্টাৰ্ট কৰিম তেতিয়া বহুত কম্পিটিশ্যন থাকে যিকোনো প্ৰডাক্ট লোৱাৰ লগে লগে আপুনি কি হয় বহুত কম্পিটিশ্যন থাকিব মাৰ্কেটিং থাকিব চ' আমি ভাবোঁ এনেকৈ এটা প্ৰডাক্ট ওলাব লাগে য'ত নেকি এতিয়ালৈকে মাৰ্কেটত মানে ষ্টাৰ্ট হোৱা নাই বিচাৰি আমি এটা প্ৰডাক্ট পালোঁ যিটো নাম দিয়া গ'ল গেছ ছেফটি ডিভাইচ এই প্ৰডাক্টটো কি হয় আমাৰ গেছৰ যিটো টেংকি থাকে ঘৰত আমি চবতে বহুত ধৰণৰ খবৰ ওলায় যে টেংকি ব্লাষ্ট হোৱাৰ পিছত লিকেজ হোৱাৰ পিছত মানে ঘৰৰ বহুত ক্ষতি মানুহৰ বহুত মানে প্ৰাণো যায় এই প্ৰডাক্টটো লগাৰ পিছত কি হয় টেংকিত লগালে আপোনাৰ গেছৰ লিকেজৰ কাৰণে মেজৰ মাইনৰ যি লিকেজ নহওক কিয় আপোনাৰ কোনো ধৰণৰ এক্সিডেণ্ট নহ'বগৈ এক্সিডেণ্টটো মানে কি মিনিমাইজ হৈ যাবগৈ মানে জিৰ' হৈ যাবগৈ আৰু ছেকেণ্ড হ'ল কি আপোনাৰ গেছৰ যিটো ছেভিংছ হ'বগৈ সেইটো 10-15% লৈকে আপোনাৰ এক্সট্ৰা বাঢ়ি যাবগৈ গেছৰ আপোনাৰ যিটো ছেভিংছ মধ্যবিত্ত পৰিয়াল এটাৰ কাৰণে এইটো বহুত ডাঙৰ কথা আৰু এইটো আপোনাৰ মানে 3 ইয়াৰ্ছ ৰিপ্লেচমেণ্ট গেৰেণ্টিও আছে মানে আপোনাৰ যদি বেয়া হৈ যায় কোম্পানী এইটো 3 বছৰলৈকে এইটো যদি কোনোবা মোৰ এই ভিডিঅ'ৰ গ্ৰাহকে কিনিব বিচাৰে তেনেহ'লে আপোনাৰ লগত মানে যোগাযোগ কেনেকৈ কৰিব য়েছ একচুৱেলি আমাৰ ডিষ্ট্ৰিবিউটৰ্ছত দি আছোঁ প্লাছ আমাৰ ৰিটেইলত বিক্ৰী কৰি আছোঁ খুব প্ৰফিটেবল এটা বিজনেছ হয় আৰু খুব মানে মাৰ্কেটত কোনো ধৰণৰ এতিয়ালৈকে ইমান কম্পিটিশ্যন অহা নাই তো যদি কোনোবাই বিচাৰে যে অলপ মানে কম মূলধনেৰে বিজনেছ কৰিব লাগে দিজ আৰ দি বেষ্ট অপশ্যনছ ফৰ দি ষ্টাৰ্টাৰ বিজনেছ চ' খুব কম ধনেৰে খুব ভাল মাৰ্কেট পাবলৈ হ'লে এইবিলাক বিজনেছ আমি ষ্টাৰ্ট কৰিব পাৰোঁ আচ্ছা আপোনাৰ এই বিজনেছটো ব্যৱসায়ী হিচাপে আপুনি প্ৰতিষ্ঠা লাভ কৰিলে কোকৰাঝাৰত কিন্তু যদি গুৱাহাটীৰ যদি কোনোবা এজন কাষ্টমাৰে আপোনাৰ পৰা যদি ডিলাৰশ্বিপ ল'ব বিচাৰে বা আপোনাৰ লগত পাৰ্টনাৰশ্বিপত কিবা ব্যৱসায় কৰিব বিচাৰে আপোনাৰ ব্যৱসায়টো সম্প্ৰসাৰণ কৰি লৈ যাব বিচাৰে তেনেহ'লে আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব মই একচুৱেলি আমাৰ এটা কোম্পানী এটা আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ এইটো হ'ল মাল্টি ষ্টাৰ্টআপ চলিউশ্যন যিটো আপুনি সুধিছে যে বেচিকেলি যে এজন মানুহে যদি বিজনেছ কৰিব বিচাৰে তাৰ দিহা পৰামৰ্শ দিবলৈ কি লাগে ত' মাল্টি ষ্টাৰ্টআপ চলিউশ্যন আমি প্ৰডাক্টৰ পৰা আদি কৰি ছাৰ্ভিচলৈকে আমি দিওঁ যেনেকৈ লিগেল ছাৰ্ভিচ কোম্পানী কেনেকৈ ষ্টাৰ্ট কৰিব পৰা যায় কি ধৰণৰ আমি অপশ্যন বিচাৰি পাব পাৰোঁ গোটেইখিনি আমি ইয়াতে প্ৰভাইড কৰোঁ আমাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট লিগেল ছাৰ্ভিচেছ যিমান মানুহ আছে চব আমাৰ লগত জড়িত আছে তো আপোনাৰ এক্সপাৰ্টাইজৰ পৰা আদি কৰি প্ৰডাক্ট ছাৰ্ভিচলৈকে আমি গোটেইখিনি কাম কৰি আছোঁ এই মাল্টি ষ্টাৰ্টআপ চলিউশ্যন বুলি কোম্পানীত আচ্ছা গুৱাহাটীত আপোনাৰ কোনোবা ডিলাৰ আছে নেকি গুৱাহাটীত আমাৰ ডিলাৰ এতিয়ালৈকে আমি দিয়া নাই বেচিকেলি আমি নিজে আমি তাতে কাম কৰি আছোঁ আমাৰ মাল্টি ষ্টাৰ্টআপ চলিউশ্যন কোম্পানীয়ে আমাৰ কিছুমান অফিচ যদিও মানে অফিচিয়েলি খোলা নাই আমাৰ কিছুমান আমাৰ মানে ফ্ৰেঞ্চাইজি আছে অন বিহাফ অফ ইউ মানে আপোনাৰ হৈ কাম কৰি আছে আৰু সিহঁতে খুব ভাল কাম কৰি আছে আৰু মাল্টিনেশ্যনেল কোম্পানী চাকৰি কৰিছিল সিহঁতে তো সিহঁতেও আমাৰ লগত জড়িত হৈ কামবিলাক কৰি আছে চ' এনি প্ৰডাক্ট নৰ্থ ইষ্টৰ যিকোনো মানুহ যদি আমাৰ লগত যোগাযোগ কৰে আমি এট এনি প্লেচ আমি প্ৰডাক্টটো
ডেলিভাৰ কৰাই ডেলিভাৰী কৰিব পাৰিম। হয় হয় আচ্ছা আপুনি যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিছিলে আপুনি কিমানমান টকাৰ বিনিময়ত এই ব্যৱসায়টো আৰম্ভ কৰিছিলে তেতিয়া মই ক'লো চাকৰি মই ভালে এটা বেতন জমা পাই আছিলোঁ যিহেতু এটা মেডিকেল পষ্টত আছিলোঁ হয় হয় তেতিয়া মোৰ মানে কি হ'ল কি আপোনাৰ ইনভেষ্টমেণ্টৰ ইমান প্ৰব্লেম নাছিলে তথাপি আমি এটা কম ইনভেষ্টমেণ্টৰ ভাল প্ৰফিট মেজিন থকা বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ হয় হয় 2-3 লাখৰ এটা ইনভেষ্টমেণ্ট আমি কৰিছিলোঁ হয়, এটা হয়। অফিচ গৈ আমি অফিচটো ষ্টাৰ্ট কৰিছিলোঁ আচ্ছা আপুনি ইয়াৰ জৰিয়তে আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি আপোনাৰ নিশ্চয়, নিশ্চয়। এইখিনিৰ বাহিৰেও আপোনাৰ কিবা বেলেগ ভৱিষ্যত পৰিকল্পনা আছে নিশ্চয় পৰিকল্পনা আছে হয়। বেচিকেলি কি হয় যিবিলাক প্ৰডাক্ট আমি লৈ কাম কৰি আছোঁ দিজ আৰ ভেৰি ইনোভেটিভ ইন নেচাৰ ফিউচাৰিষ্টিক বিজনেছ হয় হয়, হয়। ইন ফিউচাৰ বহুত কামত আহিবগৈ হয়, হয়। তো আমি কিছুমান প্ৰডাক্ট যদি আমি দেখাব বিচাৰোঁ এইটো এটা হাইড্ৰজেন ৱাটাৰ বটল হয় 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 সেইটো আমি পানীৰ আমি গুণাগুণ চেঞ্জ কৰি দিব পাৰোঁ মানে এটা মানুহ যদি সুস্থ থাকিব লাগে আজিৰ ডেটত হয় হয় মানে ৱাটাৰ প্লেজ আচ্ছা জেনেৰেল পানীটো আৰু আপোনাৰ এই বটলত ভৰোৱা পানীটোৰ মাজত কি ডিফাৰেঞ্চ বহুত ডিফাৰেঞ্চ হৈ যায় বেচিকেলি কি হয় যিটো পানী আমি ধৰক বটলিং পানী খাই আছোঁ বা হয়। আমি ঘৰৰ পানী খাই আছোঁ হয়, হয়। দিজ আৰ নট মাইক্ৰ' ক্লাষ্টাৰ কি হয় যিটো পানী খালে আমাৰ খোৱাৰ লগে লগে হ'ব যে আপোনাৰ ডাইজেষ্ট নহ'বগৈ উগাৰ উগাৰ লাগি থাকিব হয়। বাট এইটো খোৱাৰ লগে লগে কি হ'বগৈ আপোনাৰ ডাইজেষ্টিং পাৱাৰ বাঢ়ি যাবগৈ হয়। এণ্টি অক্সিডেণ্ট আপোনাৰ বাঢ়ি যাবগৈ হয়, যদি আপোনাৰ মূৰৰ বিষ আছে গেষ্ট্ৰিক আছে আলচাৰ আছে কিবা ধৰণৰ প্ৰব্লেম আছে হয়। চাপ'জ লাহে 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 কমি থাকিব হয়, বিকজ এই প্ৰডাক্টত আপোনাৰ মেক্সিমাম পৰিমাণ হাইড্ৰজেন আছে হয়। হাইড্ৰজেন আমাৰ ইনফিউজ কৰে এইটো প্ৰচেছত হয়, হয়। দিয়াৰ লগে লগে হয়, হয়। তো হাইড্ৰজেন ইজ এ নেচাৰেল এণ্টি অক্সিডেণ্ট হয় হয়। বডিৰ কাৰণে আপোনাৰ ফ্ৰী ৰেডিকেল মাৰাৰ কাৰণে ৰিপ্লেচ কৰাৰ কাৰণে দিছ প্লেছ এন ইম্পৰ্টেণ্ট ৰোল আচ্ছা এই প্ৰডাক্টটো ইউজ কৰিবলৈ কিবা বয়সৰ সীমা আছে নেকি ধৰক কোনো বয়স 60 এজৰ মানুহে এই ব্যৱহাৰ কৰিব নোৱাৰে বা 10 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নোৱাৰে বেচিকেলি কি হয় আমাৰ যিটো এলকালাইন বডি থাকে হয়। চ' আপ টু 15-16 ইয়াৰ্ছলৈকে ল'ৰা ছোৱালীৰ ঠিকেই থাকে হয়। আফটাৰ দেট আমি কি হওঁ আমাৰ এচিডিক হৈ যায় বডিটো হয় হয় আমাৰ যিটো ব্লাড আছে ব্লাডত যদি এটা সৰু বাচ্চা যদি চোৱা যায় 7.5 আপোনাৰ পিএইচ ভেলু থাকে আচ্ছা। এতিয়া যদি আমাৰ যিটো বয়স হ'ল 30-40 ইয়াৰ্ছ মানুহ আমিবিলাক আছোঁ হয়, হয়। চ' এইটো কি হয় 6.5 মানে এক্সিডেণ্ট হৈ আছে হয়, হয়। তেতিয়া প্ৰব্লেমবিলাক হয় চাব যে 30+ হোৱাৰ লগে লগে মানুহৰ মেক্সিমাম গেছৰ প্ৰব্লেম হয়, হয়। ডায়েবেটিছৰ সমস্যা হয় তাতে হয়। আপোনাৰ কি হয় চাব যে ব্লাডটো অলৰেডি আপোনাৰ এচিডিক হৈ গ'লগে আচ্ছা কিন্তু বাচ্চা হয়। তো আমাৰ 10-15 ইয়াৰ্ছলৈকে বডি দৰকাৰ নাই এইটো খাব কাৰণে হয়, বাট হয়, 30+ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাপ্তবয়স্কৰ কাৰণে আপ টু 100 ইয়াৰ্ছ মানুহ যদি জীয়াই থাকে হয়। এইটো কাৰণে সাংঘাতিক এটা ৰামবান হ'ব পাৰে হয়, বিকজ হয়। এই পানীটো যিটো প্ৰডাকশ্যন দিব পাৰে হয় 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 আচ্ছা আচ্ছা ভাল লাগিলে এই প্ৰডাক্টটো যদি কোনোবা মোৰ এই ভিডিঅ'ৰ গ্ৰাহকে কিনিব বিচাৰে তেনেহ'লে নিশ্চয় আপোনাৰ লগত যোগাযোগ কৰিব নিশ্চয় বুলি মই পাৰিব, আশা নিশ্চয় থাকিল পাৰিব। আৰু আপুনি যথেষ্টখিনি পৰামৰ্শ দিব আৰু তেখেতসকলক প্ৰডাক্ট নলেজটো আপুনি জনাব নিশ্চয় আৰু নেক্সট প্ৰডাক্টটো কি দেখাব প্ৰাণেশ দেৱ ডাঙৰীয়া এইটো এটা প্ৰডাক্ট হয় বেচিকেলি যে চেপ্টিক টেংক ক্লিনাৰ হয় আচ্ছা চেফটি টেংকৰ মানে ক্লিনিক ধৰক আমাৰ যিটো চেপ্টিক টেংক থাকে সকলোৰে ঘৰতে হয়, সেইটো হয়। চাফা কৰাৰ কাৰণে আমাৰ মেজৰ এটা মাথা মাৰিব লাগে যেতিয়া টেংকিটো ভৰি যায় হয় হয় তো বহুত এটা এক্সপেন্সিভ যায় প্লাছ আমাৰ মানে এই লেট্ৰিনৰ টেংকিটোৰ কথা কৈছে ন টেংকিটো আচ্ছা আচ্ছা নাই সহজ অৰ্থত ক'ব গ'লে লেট্ৰিনৰ টেংকিটো লেট্ৰিনৰ টেংকিটো। ফুল হৈ গ'লে এইটো মানে এটা বেলেগ প্ৰডাক্ট আৰু Right, right. আচ্ছা কেনেকুৱা ধৰণৰ হয় এইটো প্ৰডাক্ট ভেৰি ইজি টু ইউজ আমাৰ হয়। যদি কমৰটোত পানীৰ লগত মিলাই দিলে টেংকিত গুচি যাবগে তাৰপিছত চাব যে আপোনাৰ আচ্ছা এইটো কিবা পানীৰ লগত এক্সট্ৰাকে আকৌ মিহলি কৰিব লাগিব নে ডাইৰেক্টলি তাতে চলিডটো পেলাই দিলে পেলাই দিলে হ'ল পেলাই দি পানী দিলে আপোনাৰ গুচি গ'ল টেংকিত হয়, হয়। উইদিন 10-15 ডেজ এৰবিক বেক্টেৰিয়া ফৰ্ম কৰিব বহুত মানুহ জানিব হয়, হয়। চাইন্সত আছে হয়। এৰবিক বেক্টেৰিয়া ফৰ্ম কৰিলে কি হ'ব চলিডটো খাই দিব চলিড খাই লিকুইড হয়। বনাই দিব হয়। তো 80%লৈকে টেংকি আপোনাৰ খালী হৈ যাব 80%লৈকে আর এটা যদি রেগুলার ইউজ করে করা যায় মাহত এবারকে হয়। আপনার ট্যাঙ্কি গিয়ে ফুলে নহব জিন্দগি ভর আর আপনার অর্ডার যে গন্ধ ওলা ট্যাঙ্কির পড়া হয় হয় গন্ধর কারণে অস্ত্র বছর মানুষ বহুত কমপ্লেন করে থাকে হয়, হয়। এই গন্ধটো একদম 100% পিওর হয় এইটো একদম আটাইতকৈ ডাঙৰ কথাটো কৈ দিলে কম দাম হয় বস্তু হয়, হয়। খুব মানে ই হয় 250 গ্রামৰ পেকেজ আহে হয়, হয়। মানে খুব এফেক্টিভ হয় আচ্ছা এইটো দামটো কোৱা নাই আপুনি প্ৰডাক্টবিলাকৰ দাম হ্যাঁ দাম এইটো আপনার 550 কে আইব এটা প্রোডাক্ট 550 250 গ্রাম হয়। 1500 লিটার ট্যাঙ্কিত এটা এটা বস্তু কাম কৰিব মানে এবাৰ দিলে আপোনাৰ 500 টকাৰ এটা পেকেট ঢালিলে আপুনি মানে 4000ৰ পৰা 5000 টকা এটা কোনোবা বচাব পাৰিব। গ্ৰাহকে বচাব পাৰিব গন্ধটো ওলাই যাব গোন্ধটো নাইকিয়া হ'ব রেগুলার ইউজ কৰি থাকিলে আপোনাৰ কেতিয়াও ট্যাঙ্কি নভৰে হয় হয় মানে বেলেগ ডাঙৰ এটা মানে এনেকুৱা ধৰণৰ প্ৰডাক্ট মই শুনা নাছিলোঁ বা দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ হয়। হয়তো মোৰ গ্ৰাহকসকলেও মানে মোৰ ভিউৱাৰ্ছসকলেও এনেকুৱা দেখা নাই এইটো বস্তু ডাঙৰীয়াই মোক এটা গিফ্ট দিছে আজি আৰু এই গিফ্টটো মই এইকাৰণে লৈছোঁ যে এই বস্তুটো মই প্ৰথমতে ইউজ কৰি চাওঁ আৰু ইউজ কৰি মেলি মই আপোনালোকক এই ভিডিঅ'টো ৰিলিজ কৰাৰ সময়ত মোৰ ফিডবেকটো মই জনাই দিম যে মই কেনেকুৱা পালোঁ আচলতে চেফটি টেংকৰ পৰা গোন্ধ যায় নে নাযায় আৰু চেফটি টেংকৰ পৰা যে পানী নিৰন্তৰে ওলাই থাকে সেই বস্তুবিলাকৰ বিষয়ে মই জনাম যে আচলতে এইটো কাৰিকৰী হৈছে এইটো কাম কৰিছে গতিকে দৰ্শকসকল মই ধন্যবাদ সহকাৰে আপোনাৰ পৰা লৈছোঁ থেংক ইউ
পাৰিব এইটো তাতে ভাল প্ৰফিট আছে হয় 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 আচ্ছা ডিষ্ট্ৰিবিউটৰৰ কাৰণে আপুনি কি প্ৰফিট আছে আপুনি কোনোবাই যদি ফোন কৰে তেনেহ'লে সেইখিনি ডাইৰেক্টলি জনাই দিব আমাৰ আপুনি ইণ্ডিয়া মাৰ্টত আমাৰ আমি আছো ইণ্ডিয়া মাৰ্টতো আছে আপোনাৰ আমাক পাব। হয় হয় এতিয়া নেক্সট প্ৰডাক্ট কি দেখাব প্ৰণেশ দেৱনাথ এইটো এটা প্ৰডাক্ট হয় বেছিকেলি আমি ঘৰত যেতিয়া এই আমাৰ ধোঁৱা বতাহ দিন চলি আছে হয়, হয়। ষ্টাৰ্ট কৰি আমাৰ ঘৰত ছেপ্টেম্বৰ অক্টোবৰলৈকে হয় হয় পুৰা আণ্ডাৰিং হয় লোড শ্বেডিং হয় এইটো কাৰণে কি হয় আমাৰ ঘৰৰ ইলেক্ট্ৰিক বহুত নষ্ট হৈ যায় আমি জেনেৰেলি কওঁ যে 440 ভল্ট আহিছে আহিছে। আহি মোৰ টিভিটো উৰিলে ফেনখন উৰিলে Right. মানে এনেকুৱা ধৰণৰ সমস্যাত ভুগি থাকোঁ হয় তো এইটো এটা জাৰ্মানী টেকনলজি হয় এইটো জাৰ্মান technology। ইণ্ডিয়ান প্ৰডাকশ্যন হয় এইটো হয়, হয়। পুনেৰেজ কোম্পানী হয় এই মেচিনটো আমি যেতিয়া লগাই দিম হয়। কিবা বৰ্ডত একদম ইজি টু ইউজ হয় হয় লগাই দিলে চুইচ দি ৰাখিলে হয়। আমাৰ যিটো স্পাইক হয় মানে যিটো মানে আনচাৰ্টেন ফ্ল' অফ হয়, হয়। ইলেক্ট্ৰিচিটি যিটো হ'বগৈ সেইটো নহ'বগৈ হয়, হয়। সেইটো আপোনাক চেক কৰি দিব হয় হয় আৰু কি হ'ব বেছি যদি কিবা হৈ যায় তাৰ ফিউজটো উৰি যাবগৈ হয় হয় 3 বছৰ এইটো replacement guarantee আছে। এইটো এক্সট্ৰাকে ফিউজটো কিনিব পায় নেকি পায় হয়। 5 টকা দাম মানে 5 টকা যদি উৰে খুব বেছি হ'লে উৰি যাব হয়, হয়। আদাৰৱাইজ মই 5 ইয়াৰ্ছ চলি আছে একো হয় একো প্ৰব্লেম হোৱা নাই হোৱা নাই হয় ফেন চেন্সৰ একো মই ক'ব পৰা নাই হয় 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 3 ইয়াৰ্ছ ৰিপ্লেচমেণ্ট গেৰেণ্টি আছে হয় 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 3 বছৰৰ আচ্ছা এইটো দাম কিমান আহিব এইটো হ'ব অকল 1500 ৰুপিজ 1500 ৰুপিজ Right. আৰু এইটোৰ জৰিয়তে কিবা লাইনৰ বিল কম আহিব পাৰে নেকি য়েছ Oh. ইয়াতে কি হয় আপোনাৰ যিমান মেচিনাৰী বস্তু চলে মানে হয়। ফেন চলে আমাৰ ফ্ৰিজ চলে হয়। যদি বেছি কয়েল থাকে হয়, হয়। ডমেষ্টিক ইউজত হয়। কমাৰ্চিয়েল নহয় দেই হয়। ডমেষ্টিক ইউজত হয়। কয়েল চলা হ'ল এচি হ'ল হয়। ধৰক আমাৰ ফেন হ'ল হয় ধৰক ফ্ৰিজ হ'ল তাতে মেক্সিমাম ইলেক্ট্ৰিচিটি কনজিউম কৰে হয় হয় তাতে কি হ'ব এই ইলেক্ট্ৰিচিটি কনজাম্পশ্যনৰ 10 to 15% লৈকে আপুনি কমাই দিব 100% লিগেলি ইলিগেলি নহয় লিগেলি লিগেলি কমাব লিগেলি আচ্ছা আপুনি এইটো কিবা লিখি দিব নেকি একদম একদম গোটেই বক্সত লিখা আছে এভৰিথিং ইজ ৰিটেন গেৰেণ্টি প্ৰডাক্ট লৈ আছে এভৰিথিং আপুনি দিয়া আছে 3 বছৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি থকা হয়, হয়। চব আপুনি লিখা থাকিব মানে মাহৰ বিলখন চালে এইটো লগোৱাৰ পিছত নিশ্চয় গম পোৱা যাব যে মোৰ বিলখন এই মাহত অলপ কমকৈ আহিলে হয় হয় গেৰেণ্টি 100% আৰু 100% আচ্ছা নেক্সট আকৌ কি দেখাব এতিয়া যিটো আমাৰ প্ৰডাক্ট আপোনাক আছে আমি অলপ যাব বিচাৰিম হয়, হয়, লেটেষ্ট প্ৰডাক্ট মই ক'ব বিচাৰিছোঁ হয়। ইনোভেটিভ প্ৰডাক্ট লৈ আমি কাম কৰোঁ সেইটো হ'ল কি যে এৰ ৱাটাৰ হয়, হয়। এৰ ৱাটাৰ ইজ এ এটা ৰিভলিউশ্যন আনিছে ইন ইণ্ডিয়া হয়। ৰিগাৰ্ডিং দি প্ৰডাকশ্যন অফ ৱাটাৰ কোনোবাই হয়। শুনিছে নেকি আমি পানী বনাব পাৰোঁ পানী বনাবতো বনাব নোৱাৰে পাৰি। ভগৱানৰ বাহিৰে পানী কোনেও বনাব নোৱাৰে দিছ মেচিন প্ৰডিউচেছ ৱাটাৰ ফ্ৰম এয়াৰ 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 বতাহৰ পৰা পানী পানী বনাব আপুনি টেংকিও বনাব নালাগে আপুনি পাইপ কৰিব নালাগে আপুনি কোনো ধৰণৰ ইকুইপমেণ্ট আপুনি ঘৰত লগাব নালাগে জাষ্ট মেচিনটো আপুনি ৰাখি থ'ব হয়। য'ত ভাল এটা বতাহ আহিব পাৰে হয়, তাতে কিবা পানী প্ৰডাকশ্যন হ'ব এইটো হয়। মই আপোনাক দেখুৱাম হয়, হয়। এইটো আমাৰ লঞ্চিং কৰিছোঁ জাষ্ট 2 মাহ আগতে আচ্ছা, অলৰেডি হয়। আমি অৰুণাচল প্ৰদেশ ডিষ্ট্ৰিবিউশ্যন দিছোঁ গুৱাহাটী আমি দি আছোঁ হয়। নেক্সট আমি 29th of জুলাই হয়। তাজ বিমানতে আমাৰ এটা ভাল ডেমনষ্ট্ৰেশ্যন হ'ব গৈ আছে হয়, হয়। অল দি মানে এমিনেণ্ট পাৰ্চনেলিটিজ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আহিব হয়, হয়। গভৰ্ণমেণ্ট কনক্লেভ চলি আছে তাতে আমি দিব গৈ আছোঁ হয় হয়